হেল্ল' গাইজ, আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। আপোনালোকক জনাম যে ADREত যোনবিলাকে গ্ৰেড 4 এক্সামত চিলেক্ট হৈছে তেওঁলোকৰ দৰমহা কিমান হ'ব। চ' A to Z সকলো কথা জনাই দিম, আপোনালোকে ফাৰ্ষ্ট মাহৰ দৰমহা কিমান পাব। ঠিক আছে, তাৰ বাবে মোৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাওক। আপোনালোকে প্ৰথম মাহত যদি জইনিং কৰে তেতিয়াহ'লে আপোনালোকৰ দৰমহা কিমান হ'ব। বহুতে বহুত কথা কৈ আছে, কিন্তু ইয়াৰ থ্ৰুদি এই ভিডিঅ'টোৰ থ্ৰুদি আপোনালোকে A to Z প্ৰথম মাহৰ লিগেল দৰমহাৰ কথাটো আপোনালোকে গম পাব। ঠিক আছে, চ' আমি সকলোৱে জানো যে এটা দৰমহা দিবৰ কাৰণে তাত আমাৰ কি থাকে, ফাৰ্ষ্টৰ পৰা স্কেল থাকে। স্কেলটো আপোনালোক গ্ৰেড 4ৰ কাৰণে স্কেলটো হৈছে 12,000ৰ পৰা 52,000। মানে আপোনালোকে প্ৰথম মাহৰ স্কেল কিমান লাগিব, 12,000, আৰু আপোনালোকে শেষলৈকে যদি আপোনাৰ ৰিটায়াৰমেণ্টলৈকে থাকে তেতিয়াহ'লে আপোনালোকৰ স্কেল লাগিব 52,000। ঠিক আছে, এইটো আপোনালোকে গম পালে। চ' স্কেলৰ পিছত আপোনালোকৰ আহিব গ্ৰেড পে'। চ' আপোনালোকৰ জানে যে 3 ধৰণৰ গ্ৰেড পে' ইতিমধ্যে উল্লেখ কৰিছে এডভাৰ্টাইজমেণ্টত। আপোনালোকৰ হাতত যদি এডভাৰ্টাইজমেণ্টখন আছে আপোনালোকে দেখা পাইছে তাতে গ্ৰেড 4ৰ কাৰণে এটাত আছে 3,900, এটাত আছে 4,200, এটাত আছে 4,400। আপোনালোকৰ পষ্ট ৱাইজ মানে আপোনালোকৰ নাম্বাৰৰ সৈতে আপোনালোকৰ পষ্ট ৱাইজ আপোনালোকৰ য'ত মানে পষ্টিং হয় সেইমতে আপোনালোকৰ গ্ৰেড পে' লাগিব। মই আপোনালোকক আজি মিনিমামটো দেখাই দিম। 3,900 টকা যদি আপোনাৰ গ্ৰেড পে' হয় তেতিয়াহ'লে আপোনালোকে কিমান পাব, আৰু আপোনালোকৰ 4,400টো কাৰণে আপোনালোকে সেইটো আপোনালোকে নিজে উলিয়াব পাৰিব। আজি মই 3,900টো দেখাই দিলে। ঠিক আছে, চ' ইয়াত গ্ৰেড পে' যেতিয়া হ'ব তাত আমি কি পাম, বেচিক পে' কিছুমান লাগে। বেচিক পে' মিনছ কেনেকুৱা, আপোনাৰ বেচিক পে' আপোনাৰ নিৰ্ধাৰণ হয় PB পে'মেণ্ট এণ্ড GPৰ দ্বাৰা আপোনালোকৰ বেচিক পে' হয়। মানে আপোনালোকে গমেই পালে 12,000 টকা আপোনালোকৰ এটা যোনটো আপোনালোকৰ আছে মানে বেচিক পে'টো আছে, সেই বেচিক পে'টোৰ 12,000 টকা আপোনালোকৰ স্কেল আছে। সেই স্কেলৰ লগত আপোনালোকৰ লাগিব 3,900 টকা। এইটো হৈছে আপোনালোকৰ যোনটো আপোনালোকৰ দিয়া আছে 3,900 টকা। কিছুমানৰ তাত 4,200 টকা লাগিব পাৰে, কিছুমানৰ তাত লাগিব পাৰে গ্ৰেড পে' 4,400 টকা। এইটো হৈছে আপোনালোকৰ স্কেল 12,000 টকাটো, আৰু এইটো 3,900 টকাটো হৈছে আপোনালোকৰ গ্ৰেড পে'। এই টোটেল লগ লাগি আপোনালোকৰ হ'ল 15,900 টকা। ঠিক আছে, 15,900 টকা আপোনালোকৰ টোটেল হ'ল। ইয়াৰ লগত আপোনালোকৰ এইটো অকল আপোনালোকৰ দৰমহা নহয়, ইয়াৰ লগত আপোনালোকৰ বিভিন্ন ধৰণৰ আৰু এলাউঞ্চ লাগে। কি কি এলাউঞ্চ লাগে মই কৈ আছোঁ আপোনালোকক। ইয়াত আপোনালোকৰ লাগে যে DA 34% লাগে, DA, আৰু HR লাগে আপোনালোকৰ 7%, আৰু MA মেডিকেলৰ যোনবিলাক আছে সেইটো আপোনালোকৰ MAও লাগে আপোনালোকৰ 600 টকা। ঠিক আছে, এইখিনি লগ লাগি আপোনালোকৰ টোটেল দৰমহাটো বনে। যদি আপোনালোকৰ এইটো কিমান আছিল, ডাইৰেক্ট বেচিক পে'টো আছিল 15,900 টকা। আপোনাৰ 15,900 টকাৰ আপোনালোকৰ 34% হ'ব। 34% এইটো হৈছে 15,900 টকাৰ আপোনাৰ 34% কিমান হয়, 7,284। এতিয়া অলপ বাঢ়িছে, আপোনালোকৰ 38% হ'ব পাৰে, কিন্তু এতিয়া মই এইটো 34% দেখাই দিছোঁ আপোনালোকৰ। চ' 34% হ'ব 7,284। ইয়াৰ লগত আপোনালোকৰ HR মানে হোম এলাউঞ্চৰ লাগিব 1,113 টকা, আৰু ইয়াত মেডিকেলৰ লাগিব আপোনাৰ 14,000 টকা। টোটেল আপোনালোকৰ হ'ব 23,019 টকা। ঠিক আছে, আপোনালোকৰ যদি এটা 4th গ্ৰেড চাকৰি পায়, যদি আপোনালোকৰ 4th গ্ৰেডত চিলেক্ট হৈছে, 4th গ্ৰেড চাকৰি এটা যদি আপোনালোকে পাই যায় তেতিয়াহ'লে আপোনালোকৰ মোটামুটি আপোনালোকৰ 23,019 টকা এইটো আপোনালোকৰ টোটেল হ'ব। ইয়াৰ পৰা আপোনালোকৰ অলপ পইচা কাটিব, মানে কিছুমান পইচা আপোনালোকে কাটে চাকৰিৰ ক্ষেত্ৰত। আপোনালোকে হয়তো জানে, ক'ৰবাত কানি 100 টকা, ক'ৰবাত 200 টকা। মোটামুটি যদি আপোনালোকে এভাৰেজ এটা উলিয়ায় তেনেহ'লে আপোনালোকে এইটো মই মিনিমাম যোনটো আপোনাৰ ধৰিছিলোঁ গ্ৰেড পে'টো, সেই মিনিমামটোত যদি আপোনালোকে উলিয়ায় প্ৰায় 21,000 পৰা আপোনালোকে 22,000 টকা আৰামছে পাই যাব। পষ্টিং য'তেই কি নহওক আপোনালোকে 21,000 পৰা 22,000 টকা আপোনালোকে ফাৰ্ষ্ট মাহত দৰমহা পাব। আৰু যেতিয়া আপোনালোকে অলপ 1 বছৰ 2 বছৰ হৈ যাব তেতিয়া আপোনালোকৰ দৰমহাটো বহুত ইনক্ৰিজ হৈ আপোনালোকে পাই যাব। ঠিক আছে, এইখিনি হৈছে দৰমহাৰ কথা। চ' আপোনালোকৰ দিয়ে আজিকালি 38% হৈছে। 38% আপোনালোকে কেলকুলেট কৰি ল'ব পাৰে, কিহৰ 38%, 15,900 টকা 38%। ইয়াত আপোনালোকৰ যদি 4,400 লাগে তেতিয়াহ'লে আপোনালোকৰ এই ভেলুটো বাঢ়ি যাব, 15,900 সলনি আপোনালোকৰ ইয়াত আৰু 500 টকা ইয়াত এটা যোগ হৈ যাব। ঠিক আছে, চ' এইখিনি হৈছে আপোনালোকৰ বেচিক পে'। আপোনালোকৰ ধৰি থ'ব পাৰে যে আপোনালোকে দৰমহা প্ৰায় 21,000ৰ পৰা এটা 22,000 টকাৰ ভিতৰত আপোনালোকে এটা দৰমহা, ভাল দৰমহা এটা পাব 4th গ্ৰেডত। ঠিক আছে, গ্ৰেড 4ৰ আজিকালি দৰমহা বহুত ইনক্ৰিজ কৰিছে, বহুত ভাল খবৰ। সেইবাবে আপোনালোকে গ্ৰেড 4ত যদি চাকৰি পাই যায় আপোনালোকে জইন কৰি ল'ব। ঠিক আছে, চ' নেক্সট মই ভিডিঅ'ত লৈ আহিম আপোনালোকক ডকুমেণ্টছ কি কি লাগিব। গ্ৰেড 4ত যিহেতু ভিভা হ'ব 5 নম্বৰ, 5 নম্বৰটো কিমান ইম্পৰ্টেণ্ট মই ইতিমধ্যে কৈছোঁ আপোনালোকক। চ' ভিভাত 5 নম্বৰ আছে, 5 নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ বাবে। নেক্সট মই লৈ আহিম আপোনালোকৰ বাবে যে আপোনালোকৰ ডকুমেণ্টছ কি কি লাগিব। চ' ডকুমেণ্টছ বহুত লাগিব, আপোনালোকে জানে PRC লাগিব নে নালাগে, সেইবিলাকৰ ওপৰতো মই ভিডিঅ' দি দিম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে ডিটেইলছ ভিডিঅ'ৰ বাবে। ধন্যবাদ।